হেল্ল' গাইজ, আজি আন এটা ভিডিঅ'লৈ আহিলোঁ গাইজ। খুবেই ভাল লগা চোফা আপোনালোকক দেখুৱাবলৈ লৈ আহিলোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাওক গাইজ, এই কুচন লগাই হৈ গৈছে। ষ্টাইলিছ ফাৰ্নিচাৰ বাই ৰাজীৱ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ গাইজ। এই কাপোৰ লগোৱা হৈ গৈছে গাইজ। এই চাওক, চিট কুচন কাপোৰ লগোৱা হৈ গৈছে, চাই থাকক গাইজ। এয়া বেক পিছত লগাবলৈ এই কুচন বনাই আছে আৰু এয়া চাওক গাইজ, ফিটিং কৰা এনেকুৱা ধৰণৰ হৈ যাব দেখিবলৈ। এতিয়া চোফাযোৰ ফিটিং কৰা নাই, যেতিয়া ফিটিং কৰা হ'ব আপোনালোকে দেখা পাব গাইজ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকক। ইয়াৰ ওপৰত আৰু অলপ কাম বাকী আছে গাইজ, চাই থাকক। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, নতুন নতুন ভিডিঅ' আপলোড পাই থাকিবলৈ গাইজ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ আৰু লাইক এটি কৰিব গাইজ। ভিডিঅ'টো শেষলৈ চাই থাকক কেনেকুৱা লাগে। এই কুচন ওপৰত কুচন লগাব, সেইকাৰণে কুচন ফিটিং কৰি আছে। এই চাই থাকক, কুচন ওপৰৰ কুচন বহিব গাইজ। এনেকুৱা ধৰণৰ হৈ থাকিব ওপৰত গাইজ, চাই থাকক। এতিয়া চিম্পুলকৈ দেখুৱাই আছে, লাষ্টত বনাই আছে। পিছত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে দেখা পাব গাইজ। গাইজ চাই থাকক, এয়া এনেকৈ দিয়া যাব পিছত গাইজ, চাই থাকক। এতিয়া সম্পূৰ্ণ হোৱা নাই ফিটিং, যেতিয়া ফিটিং হ'ব আপোনালোকে দেখা পাব। এয়া চাওক, এতিয়া ফিটিং কৰি আছে গাইজ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত। গাইজ, এয়া ফিটিং কৰি আছে আৰু সম্পূৰ্ণ এয়া চাওক হৈ গৈছে। চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব।